Hi friends, welcome back to our channel once again. So এনেকুৱা টাইপৰ কোৱেশ্চন বহুতো এক্সামত খুদি থাকে আপোনালোকে এই টাইপৰ কোৱেশ্চনটো কৰিবলৈ অতি সহজতে কৰিব পাৰিব ট্ৰিকৰ সহায়ত এই কোৱেশ্চনটো কৰিবলৈ আপোনালোকৰ বেছি সময় নালাগে 5 to 10 সেকেন্ডৰ ভিতৰতে আপোনালোকে এই কোৱেশ্চনৰ এনসাৰটো মুখে মুখে উলিয়াব পাৰিব এই কোৱেশ্চনটো কৰিবলৈ আপোনালোকে কোনো পেন আৰু পেপাৰ ইউজ কৰিব নালাগে ইমান শৰ্ট ট্ৰিক আছে ইয়াৰ এনসাৰ উলিয়াবলৈ সো আপোনালোকে ভিডিওটো লাষ্ট লৈকে চাব এনেকুৱা টাইপৰ কোৱেশ্চন যিমান টাইপ বনিব গোটেইখিনি এই ভিডিওত A to Z আপোনালোকে ভালদৰে বুজি পাব আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰি আছে প্লিজ ভিডিওটো চাই শেষ হোৱাৰ পিছত যদি কোৱেশ্চন বুজি পাইছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলে আমি কোৱেশ্চনটো লিখিম ইয়াত এনেকে 0.039 আৰু ইয়াৰ ওপৰত বাৰ দিছে এই বাৰ মানে কি হয় তো আমি প্ৰথমতে বুজি লম যদি কোনো সংখ্যাৰ ওপৰত এনেকে বাৰ দিয়া থাকে তেতিয়ালে এই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ থাকিব এই বাৰে এইটো বুজায় এই যি সংখ্যাৰ ওপৰত বাৰ আছে এই সংখ্যা বাৰে বাৰে এনেকে ইনফাইনাইট টাইম লৈকে ৰিপিট হৈ আছে এইটো বুজায় আই হোপ কি আপোনালোকে বুজি পালে এই বাৰ মানে কি হয় এতিয়া সিম্পলি আমি এই কোৱেশ্চনটো সলভ কৰিবলৈ হলে আমাক কি দিছে 0.039 আৰু বাৰ দিছে সো যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে এই সংখ্যাটো আমি লিখি দিলে হল সিম্পলি আমাৰ কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা দুটা তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে সো এটা যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে ইমানটা আমি 9 লিখি দিলে হল তলত 9 লিখি দিলো যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে সো 9 লিখি দিলো আৰু সংখ্যাটো কিমান আছে সংখ্যাটো আছে আপোনালোকৰ 039 এটো হ'ব এনসাৰটো সো ইয়াক আমি এনেকে শৰ্টত লিখিব 0 নিলিখি আমি 39/999 এনেকে লিখি দিব পাৰিম সো এনসাৰটো আপোনালোকৰ এটোই হ'ব ইমান সহজ আছে আপোনালোকে আই হোপ কি আপোনালোকে বুজি পালে কি কৰিলো আমি ইয়াত আমি প্ৰথমতে চালো কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এতিয়া আমাৰ সংখ্যা আছে তিনিটা সো তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে আৰু যিবিলাক সংখ্যাৰ ওপৰত বাৰ আছে সো এই বাৰ থকা সংখ্যাবিলাকৰ তলত আমি যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকিব ইমানটা 9 আমি তলত এড কৰিম আৰু যি সংখ্যা আছে এই সংখ্যাটো ওপৰত লিখি দিম আৰু এইটোৱে আমাৰ এনসাৰটো হ'ব এটো কৰিবলৈ আপোনালোকৰ 5 সেকেন্ডো নালাগে তেনে এতিয়া চাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সেম এনেকৈ কোৱেশ্চন আহিছিলে 0.037 আছিল আৰু ওপৰত এনেকে বাৰ আছিল সো ইয়াক আমি সিম্পলি কেনেকে কৰিম কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা দুটা তিনিটা সো সিম্পলি আমাৰ তিনিটা 9 তলত আহি যাব আৰু সংখ্যাটো কিমান আছে 037 আছে ইয়াক আমি এনেকে লিখিম 37/999 এনসাৰটো এইটো হ'ব সো অপচনে যেহেতু এইটো অপচন আছিল সো এইটো অপচনে কাৰেক্ট হ'ব আপোনালোকৰ আই হোপ আপোনালোকে বুজি আছে যদি এনেকুৱা টাইপৰ আহে তেতিয়ালে আপোনালোকে এনেকে কৰিব পাৰিব যদি এই কোৱেশ্চনটো অলপ বেলেগ ধৰণে দিয়ে তেতিয়ালে আপোনালোকে কেনেকে কৰিব ধৰক যদি কোৱেশ্চনটো এনেকে দিয়া থাকে 0.237 আৰু 2-3 ৰ ওপৰত বাৰ আছে কিন্তু সৰি 3 আৰু 7 ৰ ওপৰত বাৰ আছে কিন্তু 2 ৰ ওপৰত বাৰ নাই তেতিয়ালে ইয়াক কেনেকে সলভ কৰিব আমাৰ নিয়ম কি আছিল যিবিলাক সংখ্যাৰ ওপৰত বাৰ আছে এইবিলাক সংখ্যা তলত আমি 9 লিখিম আৰু যিটো সংখ্যাৰ ওপৰত বাৰ নাই এইটো সংখ্যাত আমি 0 লিখিম সিম্পলি 0 লিখি দিলো যোনটো সংখ্যাৰ ওপৰত বাৰ নাথাকে এইটো সংখ্যাত আমি 0 লিখিম আৰু যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকে এইটোক আমি 9 বুলি লিখিম সিম্পলি এইটো আমি লিখি দিলো এতিয়া আমাৰ গোটেই সংখ্যাটো কিমান আছে এইটো চাব লাগিব 237 আছে কিমান আছে 237 আছে এটো আমি লিখি দিলো আৰু কোনটো সংখ্যাৰ ওপৰত আমাৰ বাৰ নাই আমাৰ 2 ৰ ওপৰত বাৰ নাই সো এটো 2 আমি বিয়োগ কৰি দিম আকৌ এবাৰ আমি গোটেই সংখ্যাটো আমাৰ আছিল 237 আৰু 37 ৰ ওপৰত বাৰ আছিল কিন্তু আমি প্ৰথমতে চালো 237 আমাৰ টোটাল সংখ্যাটো হয় গতিকে আমি 237 লিখিলো আৰু যিটো সংখ্যাৰ ওপৰত বাৰ নাই এই সংখ্যাটো মাইনাস কৰি দিম সো এনসাৰটো এতিয়া কিমান হ'ব তলত আছে 990 ওপৰত 237 ৰ পৰা 2 বিয়োগ কৰিলে 235 হ'ব এনসাৰ সো এনসাৰ আপোনালোকৰ ইমান হ'ব যদি আপোনালোকে এই এনসাৰটোক অলপ ছুটি কৰিম বুলি ভাবে তেতিয়ালে দুটাকে কিহেৰে হৰণ যাব 5 এৰে হৰণ যাব কেতিয়াবা এনেকে ছুটি কৰিও এনসাৰটো দি দিয়ে সো ইহত দুটাক যদি আমি 5 এৰে হৰণ কৰিম 2 5 এৰে না যায় ওপৰত তেতিয়ালে 23 ধৰিব লাগিব 5 4 গুণ 20 3 থাকি গল 5 7 গুণ 35 তেনেকে 9 এবাৰ যাব 4 হলে 9 5 গুণ 45 40 হলে 9 5 8 গুণ 40 সো এনসাৰটো 47/158 হ'ব এটো কারেক্ট आंसर হ'ব যদি ছুটি কৰি আপোনালোক অপচনটো দি দিয়ে তেতিয়ালে आंसर এটো হ'ব যদি ডাইৰেক্ট এনেকে অপচন দিয়ে তেতিয়ালে ডাইৰেক্ট এনেকে হ'ব आंसर আই হোপ আপোনালোকে বুজি পালে নেক্সট তেনেদৰে আৰু এটা আপোনালোকৰ কৰি আছো ধৰক ইয়া
3 7 8 আছে আৰু এই 7 8 ৰ ওপৰত বাৰ আছে তেতিয়ালে আমি কি কৰিম আমি জানো যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকে এই কেইটা সংখ্যাৰ তলত আমি 9 লিখিম এই কেইটা সংখ্যাক আমি 9 বুলি লিখিম আৰু যাৰ ওপৰত বাৰ নাথাকে এইটোক আমি কি বুলি লিখিম এটুক 0 বুলি লিখিম এতিয়া টোটাল সংখ্যা চাব লাগিব টোটাল সংখ্যা 378 আছে সো 378 আমি লিখিম আৰু যাৰ ওপৰত বাৰ নাই এটো বিয়োগ কৰি দিম সো 3 ৰ ওপৰত বাৰ নাই 3 বিয়োগ কৰি দিম এনসাৰটো আমাৰ ওলাই যাব এতিয়া তলত 990 হল ওপৰত বিয়োগ কৰিলে 3 7 আপোনালোকৰ 5 হ'ব এনসাৰটো ইমান হ'ব 375 টো কাৰেক্ট হ'ব আই হোপ আপোনালোকে বুজি আছে সো নেক্সট তেনেদৰে আৰু এটা টাইপ আছে ইয়াৰ যিমানটা টাইপ ইয়াৰ আহিব পাৰে গোটেই টাইপখিনি আপোনালোকক বুজাই দিম সো আৰু এটা টাইপ আছে ইয়াৰ এই টাইপটো বুজিলে আপোনালোকৰ এই সিৰিজৰ কোৱেশ্চন আহিলে আপোনালোকে পাৰিব কৰিবলৈ ধৰক এতিয়া আগত 0 ৰ জায়গাত ধৰক এনেকে 0 আহি আছিল এতিয়াতো 2 3 এনেকে বাৰ দি আহি আছিল কোৱেশ্চন যদি 0 ৰ জায়গাত বেলেগ সংখ্যা আহে ধৰক 0 ৰ জায়গাত আমাৰ 2 দি আহিলে 2 3 7 বাৰ আছে তেতিয়ালে এই ক্ষেত্ৰত আপোনালোকে কেনেকে কৰিব সো এই ক্ষেত্ৰত কৰিবলৈ হলে আমাৰ সিম্পলি আমি আগৰ নিচিনা একে কৰিম ইয়াত এতিয়া সিম্পলি আগৰ নিচিনাকৈ আমাৰ নিয়ম কি আছিল যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকিব ইমানটা 9 আহিব সো 99 আহি গল এতিয়া আমি কি কৰিব লাগিব এই 99 টো পালো এতিয়া গোটেই সংখ্যা আমি চাব লাগিব দশমিক ছশমিক বাদ দি আমি গোটেই সংখ্যা চাম কিমান আছে 2 3 7 আছে এতিয়া কোনটো সংখ্যা দশমিকৰ আগত আছে এটো চাব লাগিব 2 আগত আছে সো 2 টো বিয়োগ কৰি দিম এতিয়া আমি সো 2 বিয়োগ কৰিলে আমাৰ आंसर কিমান হ'ব 235 ডিভাইড বাই 99 সো आंसर টো আপোনালোকৰ ইমান হ'ব যদি এক ছুটি কৰা থাকে তেতিয়ালে আপোনালোকে সিম্পলি দুটাক কিৰে হৰণ যায় এটো হৰণ কৰিলে হ'ল যদি হৰণ না যায় তেতিয়ালে आंसर টো ইমানই হ'ব আই হোপ আপোনালোকে বুজি পালে আকৌ এটা তেনেকে ধৰক ইয়াত 4 আছে আৰু ইফালে 3 8 এনেকে লিখা আছে আৰু এনেকে বাৰ দিয়া আছে তেতিয়ালে সিম্পলি আমি কি কৰিম আমাৰ নিয়ম আছে বাৰ থকা সংখ্যাৰ আমি 9 9 লিখিম আৰু গোটেই সংখ্যাটো কিমান আছে 438 হ'ব আমি দশমিকটো বাদ দিম সো দশমিকৰ আগত কি সংখ্যা আছে 4 আছে সো 4 মাইনাস কৰি দিলে হ'ল সো 434 ওপৰত হ'ব তলত 99 হ'ব কারেক্ট आंसरটো এইটোই হ'ব আই হোপ আপোনালোকে বুজি আছে যদি এনেকুৱা টাইপৰ কোৱেশ্চন আহে আপোনালোকে উইথাউট পেন এন্ড পেপাৰ 5 সেকেন্ডত আপোনালোকে সলভ কৰিব পাৰিব সো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আপোনালোকে অতি কম সময়ৰ ভিতৰতে আপোনালোকে পেন আৰু পেপাৰ ইউজে কৰিব নালাগে আপোনালোকে মুখে মুখে ইয়াৰ आंसरটো উলিয়াব পাৰিব আপোনালোকক দুটা হোমৱৰ্ক দি দিছো আপোনালোকে হোমৱৰ্ক কৰি ল'ব ধৰক ইয়াত 3 আছে 2 5 আছে এইটো বাৰ আছে এইটো কিমান হ'ব আপোনালোকে কৰি ল'ব তেনেদৰে আৰু এটা কোৱেশ্চন এনেকৈ আৰু এটা কোৱেশ্চন সো ইয়াত 0 আছে ইয়াত 7 আছে 3 8 এই দুটাত বাৰ আছে এইটো আপোনালোকে কৰি ল'ব এই দুটা আপোনালোকৰ কাৰণে হোমৱৰ্ক যেটো আপোনালোকৰ প্ৰেক্টিস হ'ব লগতে ইমান সহজ আছে শৰ্ট ট্ৰিকত আপোনালোকে এতিয়া মুখে মুখে উলিয়াই দিব পাৰিব সো আই হোপ যদি আপোনালোকক ভিডিওটো চাই ভাল লাগিলে প্লিজ ভিডিওটো লাইক কৰিব যদি চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিওত লগ পাকে থ্যাংক ইউ ফৰ ওয়াচিং